যাবলৈ হয় তাতে গাটো ধুবলৈ মানে সংকোচ নকৰে যদি গা পা নুধুৱাই মাজে মাজে দুদিনৰ মূৰত এই ঠাণ্ডা পৰিছে আজি নুধুৱা তেনেকৈ থাকিলে ঠাণ্ডা এটা অভ্যাস হৈ যায় খেলা বস্তু কোনে সামৰিব খেলা বস্তুবোৰ কোনে সামৰিব এইখিনি এনেকৈ পৰি আছে যে এইফালে কোনে সামৰিব নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম আশা কৰোঁ ভালে আছে সকলো আকৌ আহিলোঁ পুনৰ অন্য এটা ভ্লগলৈ আশা কৰোঁ গোটেই ভিডিঅ'টো শেষলৈকে চাব আজি ৰাতিপুৱা উঠিলোঁ ইমানেই ঠাণ্ডা উঠিবলৈ মন নাযায় ৰাতিপুৱা সেইটো উঠিবতো লাগিব নহ'লে কামবোৰ শেষ নহয়গৈ গোটেই দিনটো পৰি থাকে যিমান আৰু সোনকালেতো আজিকালি সোনকালে আন্ধাৰ হয়েই সকলোৱে জানে কামবোৰো শেষ নহয় সেয়াই আৰু এতিয়া উঠোতে দেৰি হৈ যায় এই ৰাতিপুৱা খোৱা বোৱাবোৰ দেৰি হয় বাকী কামবোৰো দেৰিয়ে হৈ যায়গৈ তেনেদৰে ৰাতিয়ে হয়গৈ সোনকালে সেয়া কামবোৰ কৰি থাকোঁতে যায়গৈ দিনটো পাৰ হয় আশা কৰোঁ ভিডিঅ'টো চাব আৰু ব'লক এতিয়া নখ তোলে বিহু এইফালে আমাৰ বিহুৱেতো টিভি চাই আছে ৰাতিপুৱাই উঠি পেলাই গাখীৰ পানী খাই এয়া সেই খেলা বস্তু এসোপা উলিয়াই ল'লে সেই তাতে তেনেকৈ পেলালে আকৌ মই সামৰি আকৌ অলপ দেৰি পিছত আকৌ তেনেদৰে পেলাব সেইবোৰ সামৰোতে এটা সময় যায় তেনেদৰে আৰু এইফালে আমাৰ বাগানত কাম কৰা ভাইটি এটাৰ ল'ৰা হয় সিও আছে এতিয়া বাপেকৰ লগত আহিছিলে টিভি চাইছে দুইটাই এয়া টিভি চাই আছে অলপ সময় খেলিলে আগফালে খুব খেলিলে আৰু তাই তেনেদৰে লগ তেনেকৈ নাপায় এনেকৈ আহিলে খুবেই ভাল পায় আৰু এইফালে এতিয়া মই লুচি বনাইছোঁ আৰু কণী আমলেট বনাম আজি ৰাতিপুৱা অহা লুচিখন ইমান ধুনীয়াকৈ ফুলি গৈছে ভাল লাগি গৈছে দেখি আৰু আমলেট ৰাতিপুৱা সেয়াই দিম আজি আৰু এইখিনি খাই বৈ বেলেগ কামখিনি যিখিনি সৰু কাম আছে সেইখিনি কৰি লওঁ আজৰি হৈ আৰু এতিয়া মই বিহুক গা ধুৱাবলৈ যাম গা ধুৱাবলৈ যোৱাৰ আগতে মই আপোনালোকক কথা এটা শ্বেয়াৰ কৰিব বিচাৰিছোঁ কাৰণ মই এতিয়া বিহুক 15-20 মিনিটমানৰ আগত তাইক মই মিঠাতেল দি গোটেই গাটো মালিচ কৰি থৈ আহিছোঁ মালিচ কৰি পেলাই এতিয়াহে মই গা ধুৱাম কাৰণ তাই দুদিনমানৰ আগৰ পৰা খুব ঘনাই চৰ্দি লাগিছে চৰ্দি লাগিব এতিয়া বতৰৰ চেঞ্জ হৈছে প্ৰায় শিশুসকলে হয় গৰমৰ পৰা ঠাণ্ডা আহিছে সেইবাবে মই তাইক মিঠাতেল দি মালিচ কৰি পেলাই গা ধুওঁ এতিয়া তেনেদৰে কৰি থকাৰ পিছত তাই এতিয়া ভাল পাইছে যথেষ্টখিনি ভাল পাইছে মালিচ কৰোঁ খুব আৰু ৰাতি শোৱাৰ আগতে সদায় মিঠাতেল দি পিঠিটো মালিচ কৰি দিওঁ সেইকাৰণে হয়তো ভাল পাব পাৰে মালিচটো বহুত ভাল বুলি কয় বহুতেই কয় সেইবাবে মই তাইক মাজে মাজে এতিয়া মালিচ কৰি আছোঁ কথা পৰাপক্ষত মাতৃসকলে তেওঁলোকৰ নিজৰ শিশুসকলক সদায় গা পা ধুৱাব লাগে পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰাখিব লাগে কাৰণ সদায় গা পা ধুৱালে পৰিষ্কাৰকৈ ৰাখিলে তাহাঁতৰ বহুত বেমাৰ আজাৰ অসুখ বিসুখৰ পৰা আঁতৰত থাকে বুলি কোৱা শুনে সেইবাবে মই আমাৰ পিহুক সদায় গা ধুৱাওঁ যিমান পাৰোঁ পৰিষ্কাৰকৈ ৰাখোঁ আৰু চাবচোন বহুত এতিয়া আমি পানী লগা বা চৰ্দি তৰ্দি লাগিলে বহুত মাতৃসকলে আমি গা পা নোধোৱাওঁ হয় নাই বা বহুতে নোধোৱাই কাৰণ আকৌ জ্বৰ হ'ব বুলি এটা মানে অনুমান থাকে জ্বৰ হ'ব বা কেনেবাকৈ গা পা ধুৱালে কিন্তু চাবচোন যেতিয়া আমি ডক্তৰ এজনৰ ওচৰত দেখুৱাবলৈ যাওঁ জ্বৰ হ'লে তেতিয়া প্ৰায় ডক্তৰজনে কয় যে ছোৱালীজনীক বা ল'ৰাটোক তাহাঁতক এখন কোমল কাপোৰে চেপি পেলাই গাটো মুচি দিয়ক বা অকণমান গাটো মুচি দিয়ক আৰু বেছি বিশেষ কাপোৰ নিপিন্ধাব সেইবুলি কয় নহয়নে সেইবাবে সিহঁতৰ গাটো মুচি দিলে তাহাঁতৰ জ্বৰৰ যিটো ঘামি থাকে সেই ঘামটো মুচি দিয়াৰ পিছত আঁতৰি যায় সেইবাবে মুচি দিবলৈ কয় অৱশ্যে গা ধুৱাই থাকিলে এটা ভালো হয় কাৰণ সদায় যদি গা ধুৱাই তাহাঁতৰ এটা অভ্যাসত পৰিণত হয় কেতিয়াবা ক'ৰবালৈ যাবলৈ হওক বা স্কুললৈ যাবলৈ হওক তাতে গাটো ধুবলৈ মানে সংকোচ নকৰে যদি গা পা নুধুৱাই মাজে মাজে দুদিনৰ মূৰত এই ঠাণ্ডা পৰিছে আজি নুধুৱা তেনেকৈ থাকিলে তাহাঁতৰ এটা অভ্যাস হৈ যায় কেতিয়াবা গা ধুবলৈও অকণমান মানে কাণে মানে অকণমান আমনি কৰে আৰু সেইটোৰ পৰাও আমাৰ উপকাৰ হয় গাটো ধুৱাই থাকিলে সদায় আমনি নকৰে সেইটো কথা তাকে ক'লোঁ শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ আগত কেনেকুৱা পালে জনাব আৰু এইফালে এতিয়া আমাৰ ঘৰৰ বাগানখনত কলম দিছে দুদিনমান হ'ল বাৰু দিয়া আৰম্ভ অলপ দিন লাগিব শেষ হ'বলৈ এনেদৰে দি আৰু সেয়া আপোনালোককো দেখুৱালোঁ অকণমান আৰু এয়া দুপৰীয়া আজি বজাৰৰ পৰা মোৱা মাছ আনিছিলে ইমান ধুনীয়া ডাঙৰ মোৱা মাছকেইটা দেখিয়ে ভাল লাগিছে তাৰে অলপমান বাচিবলৈ আছে তাকে আজি দুপৰীয়া বনাব লাগিব আৰু এয়া মাছ ফ্ৰাই কৰি আছোঁ সৰু মাছ আৰু ইমান থৈছোঁ পাতত দিবলৈ পাতত দিয়া মাছ খাবলৈ খুবেই ভাল লাগে বহুত দিন খোৱা নাই আৰু আজি ইমান ধুনীয়া মাছকেইটা পাওঁতে খাব লাগিব অকণমান থৈ দিছোঁ এতিয়া নবনাওঁ অলপ মানে ৰাতিলৈ বনাম
যিহেতু জুই জ্বলাম ৰাতিলে আৰু জুই অঙঠাত দি দিম ভাল লাগিব খাই পখিলাতি কেনেকৈ ৰদে মেথা দেখুৱাম পখিলাতি কেনে শুনি পাখি দেশনি কেতিয়াবা পুৰৰ শাকৰ তলত এটা এৰি বহিছেহি ফুলত আৰু এতিয়া দুপৰীয়া খাই বৈ আজৰি হৈ অলপ সময় জিৰালোঁ জিৰাৰ পৰাই এতিয়া মই কৰিবলৈ লৈছিলোঁ এইখন মোৰ চাদৰ আগতে কিনা চাদৰ একো কৰা হোৱা নাছিলে কৰিবলৈকে কিনিছিলোঁ কিবা ফুল চুল নিজে তাকে কৰা হোৱা নাছিলে আজি দেখিলোঁ এনেই পৰি আছে চাদৰখন বহুত দিনৰ পৰা তাকে ভাবিলোঁ কৰিম বুলি সেইবাবে আগৰ ফুল কেইটামান মই মোবাইলৰ পৰা চাই তুলি থৈছিলোঁ ইয়াৰে ফুল এটা দেখিছেনে জানো ইয়াৰে ফুল কেইটামান নিজে চিলেক্ট কৰিম আৰু সৰু ফুল এটা আৰু আঁকিম কৰিব লাগিব আগৰ গুলিও আছে ধেৰ গুলি আছে আগতে মানে আধা গুলি আৰু মানে গোটেইটো গুলি নহয় আগতে কৰা আছিলে যে তাৰ আধা গুলিখিনি সেইখিনিয়ে মিলাই মেলি কৰি দিম চাদৰখনত কেতিয়াবা পিন্ধিবলৈ হ'ব ভাল লাগিব তাকে আঁকো আজি আঁকিহে থ'ম নকৰোঁ আজি অৱশ্যে কেতিয়াবা যেতিয়া আজৰি সময় পাম তেতিয়া কৰি থাকিম আৰু আমাৰ পিহুৱে এতিয়া শুই উঠিলে হৰলিক্সো খালে কিতাপো পঢ়িলে ভাল লাগিলে ধুনীয়াকৈ পঢ়িলে আৰু এতিয়া কি কৰিব মোবাইল চাবা আৰু এতিয়া এয়া অথনি মোৱা মাছকেইটা হালধি পাতত এনেদৰে নহৰু জলকীয়া নিমখ মিঠাতেল এনেদৰে সানি মেৰিয়াই দিছোঁ আৰু কলপাতত এনেদৰে মেৰিয়াই গাঁঠি দি দিম গাঁঠি দি এতিয়া জুইত দিম জুই অঙঠাত দিম অথনি কৈছিলোঁ মই অঙঠাত দিম বুলি সেয়া এতিয়া এনেদৰে বান্ধি লৈছোঁ বান্ধি লৈ এতিয়া দি দিব আমাৰ এখেতে আৰু ইমান ধুনীয়া জুই অঙঠা চাওকচোন আৰু এতিয়া হৈ গৈছে এয়া মই খুলিছোঁ এয়া এতিয়া মাছ পিটিকা কৰিব লাগিব খেলা বস্তুবোৰ কোনে সামৰিব এইখিনি এনেকৈ পৰি আছে যে এইফালে কোনে সামৰিব টিভিটো চাই সামৰিবা আৰু আজিলৈ ইমানতে ভিডিঅ'টোৱে সামৰণি মাৰিলোঁ বেছি দীঘলীয়া নকৰোঁ আকৌ আহিম পুনৰ অন্য এটা ভিডিঅ' লৈ আশা কৰোঁ ভাল পালে ভিডিঅ'টো চাই আৰু আগতে কোৱাৰ দৰে আজিও কৈছোঁ যদি ভাল পালে ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব সকলো কুশলে থাকক ধন্যবাদ বাই বাই